চৰকাৰ বা জনপ্ৰতিনিধিয়ে নহয়, ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং। আমাৰ এতিয়া দলংখনৰ কাৰণে কিমান এতিয়া অসুবিধা হৈ আছে। এতিয়া গাঁৱৰ ৰাইজে তাৰমানে প্ৰত্যেক বছৰে তাৰমানে গাঁৱৰ ৰাইজে বাঁহ চাহ কিনি তাৰমানে হাজিৰা মাজিৰা কৰি বাঁহ চাহ কিনি পেলাই দলংখন দি আছে। এতিয়া কিমান শাস্তি হৈছে ল'ৰা ছোৱালী স্কুললৈ যাবলৈ কাৰণে। স্কুলত তাৰমানে এতিয়া নাও লৈ আহে, নাওত এতিয়া ল'ৰা ছোৱালী পৰি হৈ তাৰমানে তেনেকৈ স্কুল এতিয়া যাবলগীয়া হয়, কেতিয়াবা নোৱাৰে যাবলৈ। দলংখনৰ ওপৰত এতিয়া আমাৰ কত তাৰমানে এফালে বৰকলীয়া পাতিচুক এফালে তাৰমানে বহুত বিভিন্ন তাৰমানে মানুহ আহি থাকে আমাৰ এই গাঁৱলৈ, দলংখনৰ পাৰ হৈ থাকে। চৰকাৰক বহুত দিনৰ পৰা ধৰি লওক প্ৰায় কংগ্ৰেছৰ দিনৰ পৰা ধৰি লওক এই দলংখনৰ কাৰণে আমি কিমান ওজৰ আপত্তি কৰিছোঁ। ভোট দিয়াৰ সময়তেহে আমি মন্ত্ৰী MLAক আমি দেখা পাওঁ, কিন্তু এই ভোট দিয়া আদায় আমাৰ ইয়াতে প্ৰদৰ্শনো আদায়। এই তেনেকেই আমাৰ ইয়াত এই ইমান দিন ধৰি লওক পিছ পৰি আছে। প্ৰতিজন মানুহে ধৰি লওক প্ৰায় 500,000 কোনোবা এই বাঁহ বেত আদি যোগাৰ কৰি এই ৰাইজে এই দলংখন দিবলগীয়া হৈছে।